নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষকৈ ৰাজহুৱা সভাত অসমৰ কাৰণে কিবা নতুন আঁচনি নতুন প্ৰকল্প ঘোষণা কৰিব বুলি আমি আশা কৰিছিলোঁ। কিন্তু তেওঁৰ গোটেই দীঘলীয়া ভাষণটোত আমাৰ অসমৰ কাৰণে নতুনকৈ কোনো আঁচনি বা নতুনকৈ কোনো প্ৰকল্প তেওঁ ঘোষণা কৰা নাই। কিন্তু তেওঁৰ আপোনালোকে প্ৰধানমন্ত্ৰী মোদীৰ গোটেই বক্তৃতাটো যদি আপোনালোকে বিশ্লেষণ কৰে তাত দেখা পাব প্ৰায়বিলাক তেওঁ যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে লোকসভাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে দাখিল কৰা অন্তৰ্বৰ্তীকালীন বাজেটৰ গোটেই কথাবিলাক ৰাজ্যক ব্যাখ্যা কৰিছে। নতুন কথা তেওঁ একো কোৱাই নাই। গোটেই অন্তৰ্বৰ্তীকালীন বাজেটত কি আঁচনি লোৱা লৈছে এই কথাখিনিকে আমি যিটো 1 তাৰিখে আমি গম পাইছোঁ, তেওঁ যোৱাকালি মিটিঙৰ ৰাইজক আকৌ পুনৰ এই কথাখিনিকে দোহাৰিছে আৰু তেওঁ যেনিবা অলপ বহলাই ব্যাখ্যা কৰিছে। 1.5 বছৰ গাড়ী চলাচল হোৱা পুৰণা ৰাস্তা এটা যোৱাকালি তেওঁ এইটো তাত উদ্বোধন কৰাইছে প্ৰধানমন্ত্ৰীৰ দ্বাৰা। আৰু দ্বিতীয় যিটো নেশ্যনেল হাইৱে আপোনাৰ তেজপুৰৰ পৰা জামুগুৰি, দলাবাৰী টু জামুগুৰি, এইটো আজি 3 মাহ হৈছে মুকলি কৰা ৰাইজৰ কাৰণে। গাড়ী ঘোঁৰা আজি 3 মাহ ধৰি চলি আছে। সেইখিনিকে কালি আকৌ উদ্বোধন কৰা বুলি দেখুৱাইছে। তাৰমানে এটা জাষ্ট ৰাইজক এটা চমক দেখুৱাবৰ কাৰণে এইটো কৰিছে। এইটো অলৰেডি আজি 1.5 বছৰমান হৈ গ'ল বিশ্বনাথ চাৰিআলি গহপুৰ ৰাস্তাটো মুকলি হোৱা নেশ্যনেল হাইৱেত। গাড়ী ঘোঁৰা চলি আছে, ৰাস্তা পুৰণা হৈ গৈছে।